ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ব্লগ লৈ আহি গ'লোঁ। যিহেতু ইলেকশ্যন আহি আছে, আমাৰ লখিমপুৰ সমষ্টিৰ শ্ৰীযুত উৎপল দত্ত ডাঙৰীয়া আজি আমাৰ নকাইত আমাৰ ঘৰত এখন মিটিং পাতিম বুলি কৈছে। এয়া MLA ছাৰ আহিলে, এতিয়া জাষ্ট বহিছে। আজি উদ্দেশ্যলৈ সভাখন আয়োজন কৰিছিলোঁ। আয়োজন কৰাৰ প্ৰাক মুহূৰ্ততে আমি আমাৰ সন্মানীয় উত্তৰ লখিমপুৰ সদৰ সমষ্টিৰ বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ বিধায়ক মহোদয়ক এখনি মোৰ মায়ে গামোচা পিন্ধাই আদৰিছে। ইয়াৰ দ্বাৰাই গৃহস্থক আমি অশেষ ধন্যবাদ। ইয়াত একত্ৰিত হোৱা মূল কাৰণ আপোনালোকৰ আগত পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, যিহেতু সময়ৰ যথেষ্ট নাটনি হৈছে। আন্ধাৰে হৈ গৈছে, এতিয়া ছাৰ ঘৰলৈ যাব আৰু মিটিং কৰি। এয়া ছাৰৰ লগত আছোঁ আমি। ছাৰ আমাৰ ঘৰত আৰু মিটিং এখন দিলে। এয়া ছাৰ গ'লগৈ, এতিয়া মিটিং ভাঙিল। যিয়ে নহওক ভাল লাগিলে আজি তেখেতক লগ পাই। ফাইনেলি তেখেত গ'ল।